মৰ্নিং এভৰিৱান মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হৈছে 14 তাৰিখ আৰু মোৰ এংগেজমেণ্ট ধুনীয়াকৈ হৈ গ'ল বাৰু আৰু আজি ডাঙৰ বাহঁত গ'ল কালি পৰহিয়ে গ'ল হেতি আজি মাজুবা আৰু ভিন্তি হেতি যাবলৈ ওলাইছে আৰু সিহঁত দুইজনৰ লগত আজি মা আৰু মও যাম আমি যাম মাহী ঘৰলৈ হেতি আমাক নমাই পিনে যাবগৈ আৰু এতিয়া ৰাতিপুৱা 10 বাজি গ'ল আৰু মই ব্ৰেকফাষ্ট কৰি মেলি ৰেডি হৈ গ'লোঁ আৰু মাহঁতো ৰেডি হৈ আছে বাৰু মই ভাবিলোঁ ইয়াতে ব্লগ এটা ষ্টাৰ্ট কৰি দিওঁ আৰু এয়া মাৰ ভাগৰ চলি ফনিয়াই দিছে মাজুবাই মা চাই দিয়া এয়া হেতিও ৰেডি হৈ আছে তাৰপিছত এতিয়া আধা ঘণ্টামানৰ ভিতৰত ওলাই যাম আৰু দেখাই যাম আপোনালোকক কি কৰি গৈ থাকোঁ আৰু ইয়াত এতিয়া সৰু ভিন্তি নামি গৈছে কিবা কাম আছে বোলে ময়ো এবাৰ নামি গ'লোঁ মিঠাই চিঠাই ল'লোঁ এইবিলাক লৈ তেতিয়া ব্লগ কৰিবলৈ নহ'ল আৰু গাড়ীত ইমানেই বস্তু আছে ইয়াত মানে বহিবলৈ জেগা নাই মা বহিছে ফ্ৰণ্টৰ ছিটত আৰু ইয়াত বায়ে মই বহিছোঁ ইয়াত মানে বস্তু ভৰ্তি ডিগ্ৰীত জেগা নাই ইয়াত মাজত ভৰাবলগীয়া হৈছে মানে যিহেতু এংগেজমেণ্ট থকাৰ কাৰণে মানে আমাৰ ঘৰৰ বস্তুখিনিয়ে নহয় সেইকাৰণে বা ডাঙৰ বা মাজুবাই দুইজনীয়ে ডিনাৰ ছেট মানে য'ত যি বস্তু লাগে চব লৈ আহিছে আৰু সেইবিলাক বাৰু ইয়াত ভিডিঅ' ৰেকৰ্ড কৰা নহ'ল বাৰু বা ডাঙৰ বায়ে যিখিনি বস্তু আনিছিলে ডাঙৰ বাহঁত যোৱা দিনাখনো একো ৰেকৰ্ড কৰিবলৈ নহ'ল আজিও তেনেকৈ অলপ এনেকৈ কৰি দেখাইছোঁ আৰু এতিয়া অলপ পাছত গৈ পামগৈ মাহী ঘৰ ইয়াৰ পৰা বেছি দূৰ নহয় 15 মিনিটমান লাগিব ভিন্তি অহাৰ পাছত ইয়াৰ পৰা যাম আৰু এতিয়া মাহীহঁতৰ ঘৰ আহি পালোহি আৰু মাহীয়ে চাহ বাকি আনি দিলে এতিয়া চাহ খাম চাহত কি আছে মই দেখাই দিছোঁ ৰ'ব এইবিলাক চাহ তাৰপাছত এইবিলাক মিঠাই আছে কেক আছে কি কয় নিমকি আছে কেইবাটাও মিঠাই আছে খাম এতিয়া তাৰপাছত এইপিনে মাও খাব এতিয়া চাহ আৰু মই দেখাইছিলোঁ যে আমাৰ ঘৰত নানী আছিলে নানী এতিয়া মাহীহঁতৰ ঘৰত আছে এয়া নানী বহি আছে নানী হাই কৈ দিওঁ হাই বুলি কৈ দিব আৰু এইফালে আছে মাহী মই মাহীক দেখামগৈ মাহীয়ে লাজতে ভিতৰলৈ গুচি গৈছে একো নহয় এয়া মাহীয়ে বোলে কৈছে মাহীয়ে গা চা ধোৱা নাই আকৌ ভালকৈ ওলাব অলপ পাছত শাৰী চাৰী পিন্ধি পিনে আৰু এতিয়া চাহ খাই লওঁ চুমি আৰু বাবু অথনিৰ পৰা নাছিলে সিহঁতি স্কুল গৈছিলে কলেজ গৈছিলে মই অকলে বৰ হৈ আছিলোঁ বাৰু কিন্তু তাৰ মাজতে আহিলে বগাটোক মানে মোৰ ডাঙৰ মামা ডাঙৰ ল'ৰাটো তাৰ লগত এতিয়া কথা পাতি আছিলোঁ আৰু তাতিয়াই কথা পাতি থাকোঁতে এতিয়া আহি পিনে চুমি আৰু বাবু পাইছেহি আৰু এইপিনে আমাৰ চুমি এতিয়া অলপ ফ্ৰেছ হ'বলৈ গৈছে আৰু বাবু আহি আছে মানে তাত চাইকেল থৈ পিনে আহিছে সি অহাটো মই দেখাম ৰ'ব আপোনালোকক এইফালে আমাৰ বাবু পালেহি আহি পিনে বাবু হাই কৰি দিয়া হাই এইফালে আমাৰ বগাটোকা আহি পূৰা মিঠাই মাৰি আছে বগাটোকা হাই কৰি দিয়া হয় এয়া বগাটোকাও আছে এতিয়া অথনিৰ পৰা অকলে আছিলে এতিয়া সিহঁতি আহিছে কাৰণে ভাল লাগিলে আৰু হয়নে তুমি মোক ব্লগ চাইছানে নাচা আপোনালোকে চাব বাবু বাবে মোক ব্লগ চাইছ নে চাইছো কেনে লাগিছে ভাল লাগিছে এটা বহিলা কেনে লাগিছে ভাল লাগিছে সাবস্ক্ৰাইব কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কৈছে চবকে আপোনালোকৰ চাম আমাৰ হলগলে যে বিয়াখন আপোনালোকৰ পইচাতে হয় আপোনালোকে ইমান বেছি সাবস্ক্ৰাইব কৰক যাতে বিয়া আগলৈকে মোৰ একাউণ্টত পইচা সোমাই ইউটিউবৰ পৰা হয়নে বাবু আৰু ইমান বেছি শ্বেয়াৰ কৰক ইমান বেছি শ্বেয়াৰ কৰক যাতে নেচাওঁ বুলি ভাবিলেও যাতে মানুহে চাবলগীয়া হয় আৰু এতিয়া আমি বাবুৱে মই আগফালৰ বাৰান্দাত বহি আছিলোঁ আৰু এতিয়া মাহীয়ে ভাত খাব মাতিছে যাওঁ ভাত খাই লওঁগৈ আৰু বাবুৱে দেখাই দিব ভাতত আজি কি আছে দেখাই দিয়ক বাবুৱে দেখাবলৈ লাজ কৰিছে মই দেখাই দিওঁ মই বেয়া পাওঁ লোকচান কৰিবলৈ এইফালে এইখিনি হৈ গ'ল মাছ বিলাহী দি বনাইছে এইখিনি তাৰপাছত কুকুৰা মাংস এইখিনি হৈছে কুকুৰা মাংস আৰু এইখিনি আছে মাছ ফ্ৰাই আৰু এইফালে আছে শুকান চব্জি আৰু এইফালে ভাত আৰু এইফালে আমাৰ চবেই মা চুমি নানি চবে ভাত খাব লৈছে আৰু মাহীয়ে আনি আছে ভাত আমি খাই লওঁ তাৰপিছত লগ পাই আছোঁ বাই
এতিয়া আমি অলপ ওলাই যাওঁ, মানে মই যাওঁ, বাবু যাব আৰু আমাৰ চুমি যাব। বাবু ৰেডি নে? ৰেডি। এতিয়া যাওঁ, আমাৰ চুমি মানে অলপ ওলাওঁতে দেৰি লাগে। এতিয়া ওলাই মেলি তিনিটা পূৰা ৰেডি গৈ আছোঁ। স্কুটিত যাম বুলি ভাবিছিলোঁ, তিনিটা ঠেলা হেঁচাকৈ, কিন্তু আমি ভাবিছিলোঁ এতিয়া বজাৰ কৰিবলৈ গ'ল, ভাবিছিলোঁ তেওঁ বাইক লৈ যাব, কিন্তু নাই, তেওঁ স্কুটিখন লৈ গ'ল। আমি এতিয়া একদম অহাৰ টাইমত গম পাইছোঁ। এতিয়া সেইকাৰণে আমি কিহত যাম? এতিয়া আমি কিহত যাম? এতিয়া আমি ৰিক্সাত যাম। কেনেকৈ যাম? অঁ, এতিয়া গৈ থাকোঁ আৰু লাহে লাহে। এতিয়া আমি দলমুখ চাৰিআলিলৈ যাম। অঁ, দলমুখ চাৰিআলি যাম। আৰু এতিয়া আমি ফাইনেলি বেটেৰী ৰিক্সা এখন পালোঁ আৰু আমি এতিয়া গৈ আছোঁ। এতিয়া চুমি আৰু বাবু এয়া আমি টেমাখৰি তিনিআলি পাইছোঁহি। এয়া আমি ওলমি ওলমি গৈ আছোঁ। ওলমি কঁপি কঁপি পিনে গৈ আছোঁ। খুব সুন্দৰ পৰিৱেশ। আৰু এতিয়া গৈ পিনে এজন মানুহক লগ পাম। ওলমি ওলমি যোৱা আমেজে বেলেগ। ওলমি যোৱাৰ বেটেৰীটো হাৱা লৈ লৈ তাৰ আমেজটো বহুত বেলেগ। আৰু এতিয়া এজন বহুত স্পেচিয়েল মানুহক দেখাম। নাজানো তেওঁ ভিডিঅ'টোত ওলাবলৈ লাজ কৰিবও পাৰে, কিন্তু তথাপিতো জুই অৱস্থাই অকণমান উলিয়াম আৰু চাই থাকক। এতিয়া আমি আছোঁ পেণ্টালুঞ্চত। মানে মেইন কেছটো কি, আমি ইয়াত সোমাইছোঁ কি কৰিবলৈ? টাইম পাছ কৰিবলৈ। মানে বাবু ইয়াত আমি সোমাইছোঁ টাইম পাছ কৰিবলৈ। মানে কেছটো কি হ'ল, আমাৰ মানে এজন ব্যক্তিলে আমি এতিয়া ৱেইট কৰি আছোঁ, আৰু মানে তেওঁ এতিয়া আহি পোৱাহি নাই। সেইকাৰণে আমি ইয়াতে অলপ টাইম পাছ কৰি আছোঁ। আৰু এতিয়া ফোন কৰিলে, আহিলে বোলে, আহি পাইছেহি, মানে বাহিৰত ৰৈ আছে। আৰু আমি এতিয়া ওলাই যাওঁ ইয়াৰ পৰা। আৰু আমি এতিয়া আহিছোঁ KFCলৈ। আৰু মই যাক দেখাম বুলি কৈছিলোঁ তেওঁ আহিলে, দেখাই দিওঁ। এফালে খাই কৈ দিওঁ। আকৌ কৰিব লাগিব। মোৰ নিচিনা সিও লাজ কৰিছে। হ'ব গৈছোঁ। অঁ, সিও লাজ কৰিছে বাৰু অলপকৈ। কেমেৰা আগত অহা তাৰো আদত নাই, যেনেকৈ মোৰো ইমান বেছি আদত নাই। সেই প্ৰথম সি দেখে আৰু অলপ লাজ কৰিছে, তথাপিও ওলাইছে আৰু মই কোৱাৰ কাৰণে অলপকৈ হ'লেও। সেয়াই কথা। এতিয়া ব'লক আমি খাওঁ। ফাইনেলি আপোনালোকে দেখিলে, দেখি পেলাই আৰু সেইজন পাৰ্চনকে দেখাম বুলি কৈ আছিলোঁ। তো সেয়াই আৰু হাই কৈ দিয়ে। আৰু ই হৈছে ফাৰহাজ, বহুত মৰম লগা হয় দেখিবলৈ। ভিডিঅ' কৰি আছোঁ, ব্লগ বনাই আছোঁ। আৰু এফালে আমাৰ আছে চুমি আৰু বাবু। ভিডিঅ' কৰি থৈ দিছে। আমাৰ ব্লগাৰ হ'ব কোৱা। গোটেইখিনি চাই দে বাবু। ব্লগিং কৰা ইচ্ছা মোৰ বহুত দিনৰ আগৰ পৰাই আছিলে, কিন্তু মই কেতিয়াও ব্লগ কৰা নাই, মানে কৰিবলৈ সাহস হোৱা নাছিলে। আৰু এতিয়া যে মই ব্লগিং কৰিছোঁ তাৰ আঁৰৰ ব্যক্তি হৈছে আকিব, কাৰণ আকিবে মোক বহুত বেছি ছাপোৰ্ট কৰিছে। আৰু সি হয়তো মোৰ লাইফত নহা হ'লে মই কেতিয়াও এনেদৰে ব্লগ বনাব নোৱাৰিলোঁহেঁতেন। আৰু এতিয়া আমি আহি পালোহি বৰপুখুৰী পাৰ। নাজানো মাতটো গৈছিলে নাই যোৱা, কাৰণ ইয়াত বহুত হুলস্থুল হৈ আছে। আৰু ইয়াত আহি পিনে আমি বহি আছোঁ। আমাৰ চুমি পূৰা ফোনত ব্যস্ত। বহুত মানে আমি লাইটিংটো মিলাবলৈ চেষ্টা কৰিলোঁ যে গোটেইকেইটা যাতে বগা উঠোঁ, কিন্তু নিমিলিছে। মানে মই ছাইডত বহি আছিলোঁ, মাজত বহিছোঁহি, কিন্তু আকৌ লাজো লাগিছে। সেইটো ছাইডে মানুহ আছে যে, মানে একদম সেইফালে ছাইডত বহি ল'বলৈ লাজ লাগিছে মানে। আৰু সেইটো কথা মানে এতিয়া ঠিকে উঠিছে ন? ঠিকে আছে, গোটেইকেইটা ভালে লাগে। আৰু আমি আহি পালোহি এতিয়া জেঙনিকটীয়া। আৰু স্কুটিত হাৱা লৈ লৈ আহিছোঁ, আৰু পেটটো পূৰা ফুল গোটেইকেইটাই। কিন্তু তথাপিতো আমি লোভ সামৰিব পৰা নাই, মানে আইচক্ৰীম খাওঁ খাওঁ লাগি আছে। সেইকাৰণে জেঙনিকটীয়াতে আমি
স্কুটিৰ পৰা তিনিওটা নামি লৈ পিনে আকৌ এতিয়া ৰখিব নোৱাৰিলোঁ। এতিয়া চকোবাৰ এটা খাই ল'ব লৈছোঁ। মানে পেটত যে অকণমানো জেগা নাই। ঘৰত গৈ চাগে ভাতো খাব নোৱাৰিম, কিন্তু নাখালেতো আকৌ ঘৰত এতিয়া মুহাতিও ওলাই আহিছিলে। মুহাতিয়ে পিজ্জা লৈ গৈছে। ঘৰত গৈ আকৌ পিজ্জা খাব লাগিব, কাৰণ তেওঁ হেঁপাহত লৈ গৈছে আমাৰ তিনিটাৰ কাৰণে। গৈ লৈ পেলাই খাব লাগিব। আকৌ ঘৰত গৈ পিনে ৰাতি ভাত নাখালেও ওলাই উঠি যাব। বাৰুকে বজাব মানে মায়ে আৰু মাহীয়ে, মানে ভাত খাব লাগিব। অলপ অলপ চকু ডাঙৰকৈ চকু পাক মাৰি মাৰি ধৰিব। নানিয়ে তাতে আকৌ দিবলৈ আছে এষাৰ দুষাৰ মাজে মাজে। সেই খাব লাগিব মানে। তথাপিতো মানে এতিয়া মনৰ লোভটো সামৰিব নোৱাৰি পিনে মানে চকু হ'ব কথা কওঁতে কওঁতে মোৰ গলি গৈছেগৈ। হ'ব দিয়ক, হ'ব। আকৌ আমি এতিয়া আহি পালোহি ঘৰ, আৰু ঘৰ পাই পিনে এতিয়া ঘৰ পাইছোঁহি 8:29 হৈছে, 8:30 বাজিলে। আৰু ভাতটোতো হ'বই অলপ পাছত, আৰু তাৰ মাজতে আৰু এটা বস্তু দেখাই দিওঁ। এতিয়া আকৌ আমি খাব লাগিব এয়া পিজ্জা, এইটো ফাৰ্ষ্ট পিজ্জা, ছেকেণ্ড পিজ্জা, পেটিছ। আমাৰ এতিয়া এইকেইটা পেট নহয়, বৰ্তমান পেংকিলাৰ ৰূপান্তৰ হৈছে। খাই আছোঁ অলপ আগৰ পৰা। আৰু নকবি আৰু অথনি যে আইচক্ৰীম খাইছিলোঁ, তাৰ পাছত অকণমান দূৰ আহি মানে আকৌ ফুচকাৰ মানে দোকান এখন দেখিলোঁ। তাতো ৰ'ব পৰা নাই মানে, আৰু সেইটো বস্তু ৰেকৰ্ড কৰিব নহ'ল। মানে ফুচকা খোৱা টাইমত মানে নোৱাৰি এইবিলাক কৰি থাকিবলৈ। একদম ফুচকা খাই মেলি আহি এতিয়া ঘৰ পালোহি। আহি পিনি আকৌ এইবিলাক ৰেডি কৰি থৈছে আমাৰ কাৰণে। মানে খাম আৰু এতিয়া নাজানো মানে কিমানটো খাব পাৰোঁ। অকণমান ফ্ৰেছ, মানে ফ্ৰেছো নহওঁ, মই এনেকৈয়ে খাম। মই এনেকৈয়ে খাম। তুমি কেনেকৈ খাবা? মই মুখ হাত ধুই আহিলোঁ। বহুত এডভান্স মোবাইলটো কৈ গৈছে। অঁ, ই মানুহটো বহুত এডভান্স। ই আমাৰ জেঠা উঠি আছে। অঁ, এই আমাৰ মাতাজী হাই বলো। হাই বুলি কৈ দিয়া। মায়ে বহুত ধুনীয়াকৈ হাই কৈছে বাৰু। আৰু এতিয়া খাম। খোৱাটো ৰেকৰ্ড কৰিব পাৰিলে ভাল আছিলে, হয় নাই? অঁ, তেল মই খোৱাটো ৰেকৰ্ড কৰিম। আৰু এতিয়া আমি খাম পিজ্জা আৰু কৰিম কম্পিটিশ্যন। আৰু যোনে কম্পিটিশ্যনত জিকিব সি পাব এই জাজিৰা পেকেটকেইটা। আৰু যোনে জিকিব সি পাব জাজিৰা এটা। 4টা পেকেট পাব। আৰু যোনে হাৰিব জলকীয়া খাবি। জলকীয়া খাব এটা জলকীয়া এতিয়ালৈকে আমাৰ ওচৰত নাই, আনি লওঁ। এতিয়া আমি ষ্টাৰ্ট কৰোঁ। আৰু তিনিটা বুজি মই ঠিক আছে, এই সৰু বুলি তাক সেইটো দি দিছোঁ। তোমাক আকৌ জলকীয়া ঠিক আছে। মই সেইটো কি কথা হ'ল? মই ফোন কৰিছিলোঁ নি? মই হাৰিলোঁ বোলে। মোক জলকীয়া, তুমি হাৰিলে জলকীয়া নহয়। নহয় মায়ে গালি পাৰিছে। কথা পাতি আছে। হ'ব পাৰে মানে মুঠতে এটা বাইট হ'লেও জলকীয়া খাব লাগিব যোনে হাৰিব। আৰু এতিয়া আমি 1 2 3 ডাঙৰ কিন্তু দেমো ষ্টেকটো ডাঙৰ। আৰু এতিয়া আমি ৰেডি ষ্টাৰ্ট কৰিম। যোনে কিন্তু হাৰে সি ইয়াকো মাছি কাৰণ গৈও জলকীয়া খাবই লাগিব। এটা ৰেডি 1 2 3 জলকীয়া খাব লাগিব যে নহ'লে মই খাই কৰিম।
কেনেকুৱা কৰিছে চা জলদি অৱস্থা বেয়া হৈ গৈছে জ্বলা আছিলে কি জ্বলা নহ'লে কি বস্তু এইটো আমি নাচাওঁ নাচাবি খা পাৰিব পানী আপোনালোকে চাব পাৰিছে তাহাঁতৰ গুড মৰ্ণিং এভৰিৱান আজি নেক্সট দিনাখন হয় আৰু কালি আমি মাহীহঁতৰ ঘৰত থাকি দিলোঁ থকাৰ কথা নাছিলে বাৰু কিন্তু মোৰো থাকিব মন কৰিল আৰু ইহঁতেও বহুত জোৰ কৰিলে মাহীহঁতে জোৰ কৰিলে যে সেইকাৰণে থাকি দিলোঁ আৰু কাপোৰ চাপোৰ একো লৈও অনা নাই ৰাতি এতিয়া শুওঁতে মই চুমি কাপোৰ আৰু মায়ে মাহী কাপোৰ পিন্ধি লৈছে বাৰু আৰু এতিয়া আমি ঘৰলৈ আকৌ যাবলৈ ৰেডি হৈছোঁ মইতো কাপোৰ নাই যি পিন্ধি আহিছিলোঁ আকৌ সেইটোকে এতিয়া পিন্ধি লৈছোঁ ঘৰলৈ যাবলৈ আৰু মাহী কিবা উলিয়াইছে গৈ খাওঁগৈ খাই মেলি যাম আৰু কাৰণ ঘৰত এতিয়া আমাৰ মোৰ ভাইটি অকলে আছে সেইকাৰণে মায়েও যাওঁ উৎপাত কৰি আছে আৰু বাবুহঁতৰ আজি স্কুল নাই বাবু সেইকাৰণে মোৰ লগতে আছে সেয়াই আৰু এতিয়া যাওঁ উঠাও বহুত টাইম হোৱা নাই বাৰু উঠি মেলি ফ্ৰেছ হ'লোঁ হৈ পিনে এতিয়া খাওঁ খাই পিনে ওলাই যাওঁ আৰু তাৰপিছত লগ পাই আছোঁ আপোনালোকক আৰু এতিয়া 1 বাজি গ'ল মই ৰাতিপুৱাতে আজি ৰাতিপুৱাটো ষ্টাৰ্ট কৰিছিলোঁ ব্লগটো কিন্তু তেতিয়াৰ পৰা যাবলৈ ৰেডি হৈ পিনে এতিয়ালৈকে যাব পৰা নাই ইহঁতি মানে ইহঁতৰ ঘৰলৈ আহিলে সদায় এনেকুৱা টনা যোৱা হৈ থাকে মানে যাবলৈ নোৱাৰোঁগৈ আৰু এইফালে মাও দেখাই দিওঁ মাও ৰাতিপুৱাৰ পৰা ৰেডি হৈ পিনে বহি আছে যাব পৰা নাই তাৰপাছত মই তাৰ মাজতে ওলাই মেলি আকৌ গ'লোঁ মুহাটিৰ লগত অলপ ওলাই গ'লোঁ মই কাপোৰ চাপোৰ অনা নাই এটা ফ্ৰক আকৌ সেইটো যিটো পিন্ধি আহিছিলোঁ ড্ৰেছটো আকৌ সেইটোৱে পিন্ধি যাব লৈছিলোঁ সেইকাৰণে আকৌ তেওঁলোকে গৈ পিনে মোৰ কাৰণে মানে মুহাটিয়ে মই গ'লোঁ বাৰু নিজে পচন্দ কৰি আনিলোঁ গাউন এটা আনিলোঁ এইটো মই দেখাই দিছোঁ সেইটো বৰ ধুনীয়া কালাৰটো মানে গ্ৰীণ কালাৰ হয় পেৰট কালাৰ নিচিনা লাইট গ্ৰীণ ওপৰতে পৰা শুনো লাইট গ্ৰীণ ধুনীয়া লাগিছে চবেই পচন্দ কৰিছে বাৰু আৰু এতিয়া মই যাওঁতেও এইটোৱে পিন্ধি যাম আৰু তাৰপাছত তাত যাওঁতে মোৰ ভিডিঅ' ৰেকৰ্ড কৰা নহ'ল আৰু ওলাই যাওঁতে তাতে কিবা কিবি খালোঁ মিল্ক শ্বেক খালোঁ তাৰপাছত আৰু আহি পিনে ইয়াত আকৌ ঘৰত আহি এতিয়া আকৌ ৰবাব টেঙা খালোঁ মায়ে ৰবাব টেঙা কাটি আছিলে তাৰপাছত আকৌ এতিয়া এইবিলাক নাক চাক কাটি থৈছে নাচপতি কিবা কিবি ফ্ৰুটছ কাটি থোৱা আছে খাম আৰু ফাইনেলি এতিয়া যাবলৈ ওলালোঁ মাহী ঘৰৰ পৰা এয়া আমাৰ মায়ে আগভাগে একদম আগতে ওলাই আহি আছে বাই বাই মুহাটি মাহীহঁতৰ গলিটোৰ পৰা খোজকাঢ়ি আহি আছোঁ কালি ৰাতি বৰষুণ দিছিলে ৰাস্তা গেলি আছে কাপোৰ দাঙি পিনে খোজকাঢ়িবলগীয়া হৈছে তো গাইজ মোক মিছ কৰা হ'বনে নহয় হ'ব বহুত বেয়া লাগিছে মই লাষ্ট ইয়াৰ যেতিয়া ইয়াত মানে জেংমনিকটাত মেকআপৰ কোৰ্চ এটা কৰি আছিলোঁ তেতিয়া ইয়াতে মাহীহঁতৰ ঘৰত থাকিছিলোঁ 2 মাহমান চুমিয়ে এতিয়া সেইটো কৈ আছে মানে প্ৰথমটো মেকআপৰ কোৰ্চ মই যেতিয়া কৈছে তেতিয়া ইয়াত থাকিছিলোঁ তেতিয়া চুমিয়ে কৈ আছে আৰু এটা মেকআপৰ কোৰ্চ লৈ লোৱা ইয়াতে থাকি লোৱা বুলি কৈছে বহুত মিছ কৰোঁ দেই সেইখিনি টাইম ন বহুত ভাল লাগিছিলে আৰু মাহীহঁতৰ ঘৰৰ পৰা আহি ঘৰ পালোহি এতিয়া ঘৰ পোৱা প্ৰায় এঘণ্টামানেই হ'ল আৰু আহি মেলি ফ্ৰেছ হ'লোঁ ফ্ৰেছ হৈ চাহ খালোঁ আৰু ভাবিছোঁ এইটো ব্লগ মই ইয়াতে শেষ কৰি দিওঁ আৰু যদি মোৰ ব্লগটো চাই ভাল পালে দেন প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যিসকলে মোৰ চেনেলটোৰ প্ৰথমবাৰৰ বাবে আহিছে আৰু মোৰ ভিডিঅ'বিলাক চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ আৰু এইটো ব্লগ মই ইমানতে শেষ কৰি দিছোঁ বাই বাই